যাৰ লগত কথা পাতিব পৰা নাই তেওঁৰ ফটোবোৰ চাই মই সুখী। যাক জীৱনত নাপাওঁৱেই তেওঁৰ কথা ভাবিয়েই সুখী। অতীত পাৰ হৈ গ'ল, মিঠা অনুভূতিবোৰতেই সুখী। ভৱিষ্যতৰ বিষয়ে একো নাজানো, অপেক্ষাত সুখী। তুমি যাতে সুখত থাকা তাক লৈয়েই মই সুখী। জীৱনত সুখী হ'বলৈ হ'লে টকাক পকেটত ৰাখিবলৈ শিকক। মগজুত নহয়, আৰু আশা নিজক লৈ কৰক, আনক লৈ নহয়। এবাৰ দুখীয়া ঘৰত জন্ম লৈ চাবা, তেতিয়া বুজিবা এই জীৱন্ত সমাজখন কিমান কঠিন। না ঘূৰাই পাইছোঁ, না পাহৰিব পাৰিছোঁ। মাথো স্মৃতি হৈয়ে ৰ'ল শৈশৱৰ সেই মধুৰ দিনকেইটা। মা এগৰাকী নাৰী, যাৰ লগত কাজিয়া হ'ব পাৰে কিন্তু কেতিয়াও ব্ৰেকআপ নহয়। সকলোতকৈ বেছি বেয়া তেতিয়া লাগে যেতিয়া আপোনজনক নিজৰ কথা বিশ্বাস কৰিবলৈ প্ৰমাণ দিয়াৰ প্ৰয়োজন হয়। এবাৰ নহয়, দুবাৰ নহয়, হাজাৰবাৰ কাজিয়া লাগি সম্পৰ্কত ফাট মেলিলেও সঁচা ভালপোৱা কেতিয়াও হাৰি নাযায়, আকৌ সম্পৰ্ক ঠিক হৈ যায়। ঘৰখন কিমান ডাঙৰ সেইটো কোনো কথা নহয়, ঘৰখন প্ৰকৃততে কিমান সুখী সেইটোহে ডাঙৰ কথা। যিদিনাৰ পৰা তোমাৰ আপোন মানুহজনে তোমাৰ ওপৰত খং কৰা বাদ দিব, সিদিনাই বুজিবা তুমি তেওঁক হেৰুৱাই পেলাইছা। তিনিটা বস্তু কেতিয়াও নাভাগিবা: বিশ্বাস, প্ৰতিজ্ঞা, হৃদয়। কিয়নো এইবোৰ যেতিয়া ভাগে গোটেই পৃথিৱীখনৰ প্ৰতিয়েই মোহ ভংগ হয়। কিছুমান ব্যক্তি জীৱনত এনেকুৱা থাকে, লাগিলে তেওঁ কষ্ট যিমানেই নিদিয়ক কিন্তু সুখ তেওঁৰ লগত থাকিলেহে অনুভৱ হয়।